আমাৰ সুগন্ধি গায়িকা বৰ্ণালী কলিতা বাইদেউৰ লগতে তেখেতৰ বিভিন্ন ইমান ধুনীয়াকৈ আমাৰ বৰগীত পৰিৱেশন কৰাৰ কাৰণে যুৱ মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা আজি আমাৰ বাক লগ পালোঁ আৰু বা নতুন গান এটা আহি আছে। গানটোৰ নাম হৈছে চেৰেককৈ বিজুলী। বৰ ধুনীয়া গান, চবেই নাচিব পাৰিব বিহুৰ সময়ত বিহুৰ সময়ত নাচিব পাৰিব। গতিকে চেৰেককৈ বিজুলী আহি আছে মোৰ চেনেলত, চাই থাকিবলৈ নাপাহৰিব আৰু তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ কৈ দিয়া কাৰণে। আৰু বা গানটো 31 জানুৱাৰী আমি ভাবিছোঁ, যদি তাৰ আগতে হৈ যায় আগতে দি দিম, কিন্তু 31 জানুৱাৰী ভাবি থৈছোঁ। বহাগত নাচিব পাৰিম আৰু। য়েছ, একদম এবছলিউটলি। থেংক ইউ বা আজি মানে থেংক ইউ ধুনীয়া বৰগীত কৰিলে। থেংক ইউ। অ'কে মোলৈ পঠাই দিবা। থেংক ইউ। থেংক ইউ।